আহিমলা মই গৈছো আপা মোৰ দেৰি হৈছে দে পাই মোৰ পটককে বাপেকে আহি পইচা কেইটা দি আহি নাই ৰচোন মই একেলগে গৈছো খালি সদায় দেৰি বাপেক বোলো গোটৰ মানুহ আহিব হৈছে নহয় একদম ঢাৰি পাতিবোৰ ভালকে পাৰি দিব দেই আপুনি নহলে গোটৰ কিস্তিও দিব লাগে মোৰ চিন্তাহে হৈছে আপোনাক কিবা এটা বুদ্ধি ভাষা কৰি পেলাই চুলাই খাইছে বুলি পৰি থাকিব মই গোটৰ ধাৰ এবাৰ দিব নোৱাৰো কৈ দিম বুজিছে নাই যোৱা মাহৰ কিস্তি আজি ওলাব কথাবোৰ মই গম পাওঁ নহয় ৰ'দালে পেটেককে উলিয়াব তুমি যি কৰা কৰি থাকিবা মই একো কৰিব নোৱাৰো দেই এইবোৰ আপুনি চুলাই খোৱা ভেকচন ধৰিব আকৌ চুলাই খাই পৰি আছে বুলি কম নহয় এনেও মাইকী মানুহ নজগাই আপোনালে ভয় কৰে নাই মই বাহিৰলৈ চাহিৰলৈ ওলাব নাই কিন্তু ভিতৰতে সোমাই থাকিম ভিতৰতে থাকিব কেলে আমাৰ সেই পাছফালৰ পালেংখন যে ডাঙৰ পালেংখন তাত পৰি থাকিব আকৌ দেই চিন্তা কৰিবলৈ মই চুলাই খাই আহিছে বুলি কম বাচি যাম দুইটা চিন্তা নকৰিব নতো হৈ পৰহিলে চতখিলে যদি গোটৰ ধাৰকেইটা মাৰিব নোৱাৰো আজি যেন তেন বাচি যাওঁ পৰহিলে চতখিলে মাৰিব নালাগে গোটেই বিচনাৰ পৰা আদি কৰি হৈ খোৱাও মুদা মই চকীয়াতে বোলে গোটেইখন খাব যাওঁ পাছফালে সেই কুকুৰাকেইটাক চাউলকেইটা ছটিয়াই পেলাই মানুহ আহিছে নি চাই আহোঁগে তাই ইমান ৰ'বলৈ ক'লো নৰলে সৰু তুমি ধান মেলিছা ইমান ৰ'দখনত ধানখন মেলিছে ছাতি এটা লৈ ল'ব পৰা নাই সৰু মই সেই গোটৰ পৰা আহোঁগে ময়ো সেই তেতিয়াই আহিলো গম পাইছনে বাপেকে পইচা কেইটা দিয়া দেৰি কৰিলে আকৌ আজি বহুত কেইটা কিস্তি দিব লাগে গম পাই নাই মই 3টা কিস্তি দিব লাগে বহুত কেইটা পইচা ললো সৰু গোটেইখন ধাৰ কি কবি হেৰি পিছে তোৰ কেইটা কিস্তি আছে মোৰ বহুত আছে পাই হয় নি বল আৰু মানুহ আহিলে বোলা আমাৰ কাম ধেৰ পইচা পাতি এইবোৰ ল'লেনো কিছু হ'ব ধাৰ মাৰিবই লাগিব এতিয়া মই লৈছিলোঁ 60,000 আকৌ দিব লাগে বহুত পইচা চৰকাৰে আকৌ আমাৰ হেৰি কৰি নিদিয়ে ইমান মেনেজাৰ চাহ পাবহি হ'ল কালি পৰা কাৰেণ্ট নাই বিল বেছি উঠিছে মই আমিও পাইছোঁ ইমান গৰম ভাত খাবি সেই পইচা একদম বাপেকে অনা দেৰি কৰিলে কিস্তি দিবলৈ এতিয়া সেই 3টা কিস্তি দিব লাগে নহয় সেইকাৰণে বোলো সেই বাপেক আহি নাপালেহি মই সেই ওচৰৰ মানুহজনৰ পৰা পইচা কেইটামান ধাৰলৈ লৈ আছো গম পাইছ তোৰ সেই অহা মাহৰ কিস্তিটো আকৌ নাই দিয়া আকৌ সেইটো দিবলৈকে নহ'ল আকৌ নিদিলে নহ'ব নহয় তেনেকে হয় নহয় পইচা তেনেকে নহ'ব নহয় হিচাপৰ পইচা হিচাপৰ মতে দিব লাগিব গম পাইছ চোন চাকৰি তই আকৌ পইচা কেইটা দিব নোৱাৰিলে কেনেকে হ'ব লাগিছে পইচাহে কথা নহ'লেও আমাৰো একেহে হয় নহয় গোটৰ দায়িত্বটো মোক দিলে হয় নহয় আকৌ মই যদি ভালকে পালন নকৰো আকৌ আমাক নেক্সট কিস্তি দি দিব নহয় তেনেকে নহ'ব নহয় হয় নহয় মিলাই দিম মিলালে নহ'ব দেই চাহ সেই ফুচি এজনী দেখিছোন এতিয়ালৈকে আহি নাই পোৱা গম পাৱ নাই এনেকে হ'লে নহ'ব নহয় আমি আকৌ তেনেকে হ'লে আকৌ আমি প্ৰতিবাদ কৰিম আকৌ আমি তাইক আমি উলিয়াই দিম আমি নেক্সট পইচা লওঁতে কিন্তু ফুচিক আমি নলওঁ তহঁতি চবেই মুখে মাতিবি আকৌ মাতিবি চা এয়া দেখিছনে তোৰ ভাগৰ কিস্তিটো ক্লিয়াৰ হ'ল এই কিস্তিটো ক্লিয়াৰ হ'ল এইজনী আছিলে কোন ফুচি কিন্তু এতিয়ালৈকে অহা নাই আকৌ দেই কৈ দিছো কি তেনেকে হ'লে নহ'ব নহয় মোৰ কি হিচাপ পত্ৰ ল'বলৈ আছে মই দিম বুলি কৈছো নহয় তেনেকে ক'লে তই নহ'ব নহয় তোৰ গোটেই হিচাপ ইয়াত ওলাবলৈ আছে তই 3 মাহৰ পইচা দিয়া নাই নহয় আমাৰ তেজকতে চুলাই খাই পেলাই পইচা কেইটা আদায় কৰিছে জহনটো তেনেকে কৈছো পইচা কেইটা দিবলৈ এতিয়া মইহে ৰাম গালিবোৰ খাইছো নহয় তাই ঘৰত আহি বহি আছো হয় নহয় তাই ভিতৰৰ পৰা ওলোৱা নাই এতিয়া গিৰিয়েকৰ লগত কি লাগিছে আমাৰ দৰকাৰ নাই নহয় তই এতিয়া মুঠতে কিস্তি আমাক দিব লাগিব আমি নেমানো মই দিম ৰচোন আমাৰ এতিয়া মই জানো নহয় অনা বিচনাখন গোটেইখন যাব তহনীয়াকৈ চাচোন মোক কিমান আছে কিমান তোৰ চা অহা মাহত 335 টকা দিব লাগে সেইটো কেলে হ'ব তই কলিয়ে সময় নি কেলে নহ'ব অহা মাহত 335 টকা মই দি থৈছো তই অহা মাহত 335 টকা দিলে নহ'ব নহয় আমাৰ কাগজেহে ক'ব হয় নহয় কাগজেহে ক'ব আৰু এতিয়া চা এতিয়া আমাৰ হিচাপ ওলাইছে 32,335 টকা 50 পইচা এতিয়া তাৰে এতিয়া আমাৰ 30 টকা পইচা কমি আছে সেই 30 টকা পইচা এতিয়া আমি সকলোৱে 2 টকা 2 টকা দিব লাগিব 2 টকা 2 টকা নহয় তেতিয়াহ'লে মই এইবোৰ হিচাপ নলওঁ
টকাতে দিওঁতে মোৰ হয়তো বাঁহৰ চুঙা এদাই হৈ গ'ল দেই মদ খাওঁতে যদি হেৰিয়ে মতাটোৱে যদি সদায় যদি 10 টকা খাই থাকে হয় ন তেতিয়াহ'লে নহয় এতিয়া চা আমাৰ এতিয়া চিভিলটো ভাল হ'বৰ কাৰণে আমি এতিয়া সেই পইচাকেইটা ক্লিয়াৰ দিব লাগিব সেইকাৰণে 2 টকা চবেই দিয়াটো কিনো ডাঙৰ কথা নে কি কওঁ আমি দিব নোৱাৰো দে সদায় তেনেহ'লে মই হ'লে এইবোৰ দায়িত্ব নলওঁ যোৱা কি কৰ দেই মই হ'লে দায়িত্ব নলওঁ ল'ব বুলি সদায় তেনেকে 3 টকা 4 টকা কাটি থাকিলে হ'ব নি আমাৰ এই তই যে মুখখন বৰ চোকা দেই তোৰ যে মুখখন বৰ চোকা তেনেকে ক'লে নহ'ব নহয় সোমাই আমি হেৰি কৰি থাকিব নোৱাৰো ন লোকৰ পইচা দি থাকিবলৈ আমাৰ দৰকাৰ নাই আমাৰ দৰকাৰ নাই নিদিবি কোনো নিদিবি আমাৰ কিবা হ'ল এতিয়া নানো তই ক'ব নোৱাৰ তহঁতৰ হ'লে বৰ স্বভাৱ চৰিত্ৰবোৰ ভাল নহয় এনেকে হ'লে নহ'ব নহয় গম পাইছা তেনেকে চলাই আছো আকৌ আমি কি সদায় পইচা দি থাকিবলৈ আছো লোকৰ পইচা বেয়া হ'ব আমি সদায় দি আছো মই তেতিয়াহ'লে এইবোৰ হিচাপ ল'ব নোৱাৰো মই 30 টকা পইচা মই সদায় ভৰি থাকিব নোৱাৰো নহয় কলা কথা কোনেও কৰিব নালাগে হেৰি কৰিব নালাগে আমি বস্তুটো জীয়াই ৰাখিব লাগিব চবেই ভালকৈ ৰাখিব লাগিব নহয় ছাৰ মই সেইটোকে কৈছো হয় নহয় এইবাৰলৈ তহঁতি পইচাকেইটা মিলাই দে মইতো আনকালে তহঁতক জোৰ নকৰো মিলামিচা কৰি এইটো সপ্তাহত দিছো হয় আৰু অহা সপ্তাহত আমি আকৌ নিদিওঁ আমি অহা সপ্তাহত পইচা দিবলৈ নাই আকৌ মতাতে মদ খাই বিচনা শুই থাকিলে তই আকৌ আমাৰ আগত আহি পিনে আকৌ মানুহে দাহে ঘপি আমাক আজিকালি কেনেকুৱা হৈছে দা দেখা নাই তেতিয়াহ'লে 30 টকা 2 টকাকে দি চাবই হ'ল তেতিয়াহ'লে শুন আকৌ চা এই ৰেণুমাইজনীও গোটলে নাহে ৰেণুমাইজনী ভাগৰ সেই যোৱা মাহত সেই তাই 300 টকা দিবলৈ 150 টকা দিলে সেই 150 টকা দি 150 টকা পৰি থাকি গ'ল এই মাহত 300 টকা হ'ল 300 400 450 টকা এতিয়া এই 450 টকা এতিয়া হিচাপ কৰি কোনজনীয়ে ৰেণুমাই বা পইচা আনি বেংকত জমা দি থৈ আগে ৰেণুমাই পইচা দিব নোৱাৰে কেলে কৰোণা বনে নয়না না তাই চকু হৈছে এই চকু হয় কি হ'ব আমাৰ দৰকাৰ নাই নহয় পইচাটো পাবহে লাগে ওচৰ চুবুৰীয়া হাতত দি দিয়ক সেইবোৰ নাই নে কিবা গোটৰ আজি তেতিয়াহ'লে হিচাপ কি হ'ল আৰু মই সেই জোনালীকে দি দিছো পইচাকেইটা তই নি পিনে সেই বেংকত থবি গৈ মই এই মাহত যাব নোৱাৰো বাপেকৰ গাটো ভাল নহয় গম পাইছ নাই আমি এতিয়া নীতি নিমানটো ভাঙো আৰু ঘৰত ঢেৰ কাম গম পাইছ নাই চাহপানী কোনদিনা খুৱাই তামোলখনকে দিব পৰা নাই তাই কোনোদিন চাহ অকণ নিদিয়ে সৰু ইমান তামোলৰ পুনৰ দাম হৈছে মতাটো গৈ পিনে ভিতৰত শুৱাই থাকে দেৰি হৈছে বহুত দেৰি হ'ল সদায় পইচা একদম কিমান যোৱা মাৰি তাকে চা এটা কথা আকৌ এই ফুচিয়ে সদায় গিৰিয়েকৰ বদনাম দি পইচা পাতি নিদিয়ে গম পাইছ মই মাত শুনিছো নহয় ভেকচন হৈছে এনেকে হলে নহব অহাবাকে সেই উজ্জীৱনৰ সেই মোৰ মেনেজাৰটোৱে কৈছিলে এই পইচা দিব বোলে এইবোৰ কিস্তিটো হেনো কম হেনো আমি ল যদি কবি তহঁতি 10 জনী মান গোট খাই দেই আলোচনা কৰি ল'ম ঘৰতে কৰি ল'ম গ'ল নাই সহিয়া বহুত দূৰ পালেগে উঠক বেচন উঠকাই সেয়া গৈ সেই বহুত দূৰ পালেগে চিন্তা কৰিব নালাগে আজি যেনে গোটৰ কিস্তিটোৰ পৰা ৰক্ষা পালো আৰু দেই কৃষ্ণ প্ৰভু তুমি আৰু বচালা দেই নেদেখা গোসাঁইজন ভাল বচালা আৰু দেই ৰ'দালিয়ে তো আজি মোক পখীয়া পখী কৰি তাই একদম মোৰ ধাৰকেইটা কথাই হাক দলিয়াইও এই কম বস্তু নহয় ভালেই হৈছে বাপে উঠা চুলাই খোৱা ভেকচিন হ'ব লাগে জহন উঠা